বাৰে কৈ থাকোঁ যে আপোনালোকে প্লিজ এই ৰুটছ অফ লাইভ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটি বজাই দিব, যাতে মই যিকোনো ভিডিঅ' আগবঢ়ালে আপোনালোকে নটিফিকেশ্যন পাই যাব। নমস্কাৰ বন্ধুসকল, উচ্চ লাভৰ এটি নতুন ভিডিঅ'লৈ মই দিলে আপোনালোকক স্বাগতম জনাইছোঁ। যি মানুহে পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে, সেই মানুহে নিজৰ সংস্কৃতিকো ৰক্ষা কৰিব নোৱাৰে বুলি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিল। সেই কথাষাৰিকে সাৰোগত কৰি আজি মই আপোনালোকক মোৰ কিছু কাম দেখুৱাম। ভাবি হৈছে ইয়াতে ভয়ো লাগে নহয়, দীঘল জাত ওলাব বুলি। এটা পৰিকল্পনা কৰিছোঁ, প্ৰায় 2.5 বিঘা মাটি ধৰি মই তামোলৰ খেতি আৰম্ভ কৰিম বুলি ভাবিছোঁ। ইয়াতে তামোলৰ পুলি ৰুইছোঁ। এটা তামোলৰ পুলি এয়া সৰু চাকৰিৰ পৰা পোৱা দৰমহাকেইটাই এখন ঘৰ চলোৱাটো সম্ভৱ নহয়। আৰু প্ৰায়বিলাক মধ্যবিত্ত ঘৰৰ যুৱকেই যিবিলাকে মধ্যবিত্ত ঘৰৰ পৰা গৈ চাকৰি কৰিছে, সৰু মূৰ হ'লেও তেখেতসকলে জানে যে এখন ঘৰ চলোৱাটো কিমান কষ্ট। আৰু প্ৰায় ঘৰ শেষত দৰমহাকেইটা নাথাকেগৈ, পইচা শেষেই হয়। যদি বিভিন্ন ধৰণৰ সমস্যাক সমাধান কৰি আহিছোঁ এই সৰু ধৰণৰ চাকৰিটোতে, সেই সমস্যাবিলাক যাতে মই অন্য ফালৰ পৰা টকা যোগাৰ কৰি যাতে সমস্যাবিলাক সমাধান কৰিব পাৰোঁ, সেইকাৰণে প্ৰায় 2.5 বিঘা মাটি ধৰি তামোলৰ বাগান পাতিম বুলি ভাবিছোঁ। আৰু তামোলৰ বাগান কেনেদৰে পাতে, আৰু তামোলৰ মাজে মাজে কলপুলি লগাম, কলৰ বাগানো পাতিম বুলি ভাবিছোঁ। কেনেদৰে কলৰ বাগান আৰু তামোলৰ বাগান পাতে সেই বিষয়ে মই যথেষ্ট অধ্যয়নো কৰিছোঁ। এতিয়া আপোনালোকক সেই অধ্যয়ন বিষয়ে আপোনালোকক ক'বলৈ নাযাওঁ, কিন্তু যেতিয়া মই তামোলৰ বাৰীখন সম্পূৰ্ণকৈ পাতিম তেতিয়া আপোনালোকক এই বিষয়ে ক'ম। আচলতে গাঁৱত থাকোঁ, গাঁৱত ভালেই লাগে। আগতে যেতিয়া আমি সৰু হৈ আছিলোঁ তেতিয়া বহুতো মানুহ চাকৰি কৰে, তেখেতসকলে গাঁৱৰ পৰা গৈ গাঁৱৰ বাহিৰত ধুনীয়াকৈ ঘৰ পাতি সংসাৰ পাতি আছে। আগতে গাঁৱৰ পৰা ওলাই গৈছিলে, সেইটো বেলেগ কথা। কিন্তু আজিকালি প্ৰায়বিলাক মানুহে গাঁৱত থাকিয়ে ভাল পায়। গাঁৱত এখন সুন্দৰ সমাজ আছে। ইঘৰৰ মানুহে সিঘৰত গৈ বিভিন্ন ধৰণৰ কামেই হওক বা বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ বা ঘৰৰ সকাম নিকাম সকলোতে সহায় কৰি দিয়ে। তাতে গাঁৱৰ মাদকতা বহুতে বুজি পায়। আৰু এইটো গাঁৱৰ ঘৰৰ গছৰ তলত বহি এই গৰমত, শাওণ মাহেই হওক বা ভাদ মাহত এই গৰমত মুকলি বতাহ লোৱা আমেজেই বেলেগ। আজি তাকেই মই আমেজটো নিশ্চয় অনুভৱ কৰিব পাৰিছোঁ। কৈ আহিছোঁ, মধ্যবিত্ত ঘৰৰ ল'ৰা হৈ এটা সৰু চাকৰি কৰি এখন সংসাৰ বা এখন ঘৰ ধৰাটো সাধাৰণ কথা নহয়। আৰু আজি গাঁৱত বিভিন্ন যুৱক শিক্ষিত হৈ আছে, তেখেতসকলেও নতুন খেতি কৰিব পাৰে। অকল চাকৰি পিছতে দৌৰি নহয়, নিজৰ ঘৰত থকা মাটি ৰোৱাটো বিভিন্ন ধৰণৰ খেতি কৰিব পাৰে, তামোলৰ বাৰী পাতিব পাৰে বা বৈজ্ঞানিক পদ্ধতিৰে কৃষিৰ লগতে বৈজ্ঞানিক পদ্ধতিৰে গাহৰি ফাৰ্ম নতুবা বিভিন্ন ধৰণৰ কাম কৰিব পাৰে। মোৰ বিভিন্ন ধৰণৰ পৰিকল্পনা আছে। পৰিকল্পনাখিনি ইটোৰ পিছত সিটো নিশ্চয় কৰি যাবলৈ পাৰিম বুলি ভাবোঁ। যিহেতু এতিয়া সৰু মোৰ কিবা এটা কৰোঁ, তাৰ পৰাই কিবা সম্বল হিচাপে বা কেপিটেল হিচাপে লৈ নিশ্চয় কামবিলাক আৰম্ভ কৰিবলৈ পাৰিম। মনত যথেষ্ট উৎসাহ আছে, উদ্দীপনা আছে, নিশ্চয় কৰিব পাৰিম ভগৱানে যদি আশীৰ্বাদ কৰে। আগতে গাঁৱৰ মানুহবিলাকে চাকৰি কৰিলে বাহিৰলৈ গৈছিলে, সেইটো বেলেগ কথা আছিলে। কিন্তু আজিকালি গাঁৱতেই সকলো ধৰণৰ সুবিধা পোৱা যায়। যেনে ধৰক ইলেক্ট্ৰিচিটি হওক বা চিকিৎসাৰ ব্যৱস্থাই হওক, নতুবা আজিকালি গাঁৱৰ ৰাস্তা পদূলিও যথেষ্ট পৰিমাণে ভাল হৈছে। এটা কথা কওঁ, গাঁৱত আপুনি আহিলে হয়তো বোকা গছকিবলৈ পাব, কিন্তু গাঁৱত আহি মানুহৰ পৰা কেতিয়াও বেয়া ব্যৱহাৰ নাপাব। মানুহবিলাকে ইমান ধুনীয়াকৈ আলপৈচান ধৰিব, আপোনাক হাতে আদৰি আনি সুন্দৰ অভ্যৰ্থনা কৰিব। তেনেকুৱা ধৰণে আপোনালোকে গাঁৱত উপভোগ কৰিব পাৰিব। গাঁৱত আজি সকলোবিলাকেই উপলব্ধ আচলতে। সেইকাৰণে আমিও কিবা এটা কৰিলেও গাঁৱৰ পৰা যাবৰ কাৰণে মন নাযায়। আৰু কিবা নতুনত্ব গাঁৱতে দেখুৱাবলৈ মন যায়। উঠি অহা প্ৰজন্মকেই হওক বা আগৰবিলাককো আমি দেখাবলৈ মন যায় যে গাঁৱত থাকি আমি এনেধৰণে কৰিব পাৰোঁ। আচলতে সকলোৰে মনোভাৱ এনেকুৱা ধৰণৰ, পুৰণিকলীয়া মনোভাৱকেই লৈ আছে কিছুমান মানুহে।
কোনোবাই যদি এটা ব্যৱসায় আৰম্ভ কৰে, সেই ব্যৱসায় যদি লাভজনক দেখে, তেতিয়াহ'লে মানুহবিলাকে সকলোৱে মিলি সেই একেই ব্যৱসায়টোকে কৰিবলৈ চেষ্টা কৰে। কিন্তু মানসিক যিটো ধাৰণা, সেই ধাৰণাটো সলনি কৰি তেখেতৰ যিটো ব্যৱসায় কৰিছে সেইটো তেখেতক কৰিবলৈ দিয়া। আপুনি তেখেততকৈ বেলেগ ধৰণৰ এটা ব্যৱসায় কৰিবলৈ চেষ্টা কৰক, যাতে আপুনি তেখেতৰ যিকেইটা গ্ৰাহক পাইছে সেইকেইটা গ্ৰাহক আপুনি তেখেতৰ পৰা কাঢ়ি নানে। চাৰিওফালে সেউজীয়া পথাৰ। আজি মানুহবিলাকে কষ্ট কৰি শাওনতে এইবাৰ খেতি সামৰিলে, বেলেগবাৰ প্ৰায় ভাদ মাহেই হৈ যায়, ভাদ মাহতে শেষ কৰে। কিন্তু এইবাৰ লকডাউনৰ পৰিপ্ৰেক্ষিতত বতৰো ভাল, প্ৰকৃতিয়ে যিহেতু ভাৰসাম্য ৰক্ষা কৰিল চাগে, সেইকাৰণে এইবাৰ আগতীয়াকৈ খেতি শেষ কৰিলে, প্ৰায় মানুহবিলাকৰে খেতি শেষেই হ'ল। বন্ধুসকল, বিভিন্ন ধৰণে চেষ্টা কৰি আহিছোঁ ইউটিউবত ভিডিঅ' দিবৰ কাৰণে, বিভিন্ন ধৰণৰ কণ্টেণ্টেই হওক বা বিভিন্ন ধৰণৰ কথা আপোনালোকৰ সৈতে আগবঢ়াবলৈ চেষ্টা কৰি আহিছোঁ। প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে আপোনালোকে এই ভিডিঅ'টি আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব।